ফ্ৰেণ্ডছ, আজি আপোনালোকক ক'ব ওলাইছোঁ সৰু জাতৰ বেঙেনাৰ বিষয়ে। এই সৰু জাতৰ বেঙেনাবিধ আপোনালোক সকলোৱে বাৰীয়ে ঘৰে আছেই চাগে, কিন্তু মানে এই বেঙেনাবিধৰ সোৱাদেই বেলেগ। এই বেঙেনাবিধ তেলতে ফ্ৰাই কৰি খাই কিমান ভাল লাগে, সেইটো সকলোৱে সোৱাদ লৈছে চাগে, নক'লেও হয়। তথাপিতো এটা ভিডিঅ' আপোনালোকক মানে এই বেঙেনাবিধৰ ওপৰত আগবঢ়াবলৈ মন গ'ল আৰু সেইটো কাৰণে বনাইছোঁ আৰু ভিডিঅ' এটা। এই বেঙেনাবিধ যে আপোনাৰ ইয়াৰ উপকাৰ বহুত আছে। এই বেঙেনাবিধ তেলতে ফ্ৰাই কৰি খালে খুব ভাল লাগে। এনে বইল কৰি খোৱাও ভাল, দাইলতে পেলাই দি বা তেনেকৈ বইল কৰি খালে এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল। ডায়েবেটিছ বেমাৰ বা তেনেকুৱা কিছুমান অসুখৰ কাৰণে ই ৰোগ প্ৰতিৰোধ হিচাপে কাম কৰে। এনেওতো ইয়াৰ বজাৰৰ ৰেটটো অলপ কম হয়। আপোনালোকৰ বজাৰত পোৱা যায়েই, কিন্তু মানে বাৰীয়ে ঘৰে দুই এটা গুটি সিঁচি দিলে তাৰ পৰাই বহুত হৈ যায়। বিশেষকৈ ইয়াৰ দুটা ধৰক কলা জাতৰো এবিধ আছে। এইবিধ কলা জাতৰ নহয়, এইবিধ বগা জাতৰেই, কিন্তু কলা জাতৰ বিধো বেয়া নহয়। সেইবিধো খাব পাৰি, খায় আৰু সেইবিধ খোৱাও বহুত ভাল স্বাস্থ্যৰ কাৰণে। আপোনালোকে খাইছেই, সকলোৱেতো খাইছেই চাগে, কিন্তু নাখালেও মই, যদি আপোনাৰ কিছুমান এলাৰ্জি ৰোগ বা তেনেকুৱা কিছুমান অসুখ আছে তেতিয়া নোখোৱাটো ভাল। কিন্তু এনেই ধৰক খালে কিছুমান ৰোগ প্ৰতিৰোধো কৰে। যেনে ধৰক কিছুমান বেমাৰৰ কাৰণে খাব নোৱাৰি। আজিলৈ আৰু নকওঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। থেংক ইউ।